ইয়াৰ জৰিয়তে আমি তেখেতক আহ্বান জনাইছোঁ তেওঁলোকে যাতে সেইদিনা আহি কমচে কম আমাক অলপ দিহা পৰামৰ্শ দিয়ে আৰু আহি থকা দিনবিলাকত আমাৰ ইয়াৰ গোটেই সমস্যাখিনি জাতিগত সমস্যা শৈক্ষিক সমস্যা হওক আৰ্থিক সমস্যা হওক ভূমি আদি কৰি গোটেই সমস্যাখিনি সম্পৰ্কত কি ধৰণে আগবাঢ়িলে আমি সমাধান কৰিব পাৰিম এই ধৰণৰ পৰামৰ্শখিনি সেইকাৰণে আমি তেখেতসকলকো আমন্ত্ৰণ জনাইছোঁ। শক্তিশালী কৰাৰ ক্ষেত্ৰত কেনেকুৱা আগবাঢ়িব? নিশ্চিতভাৱে দলীয় দলৰ কেন্দ্ৰীয় অধিৱেশনত সেই কথাখিনি আলোচনা হ'ব আৰু সঁচাকৈ আমি যি গণৰক্ষা পাৰ্টিক প্ৰফেচনেল ৰাজনৈতিক দল হিচাপে বনোৱা নাছিলোঁ, এটা আমাৰ পৰিবাৰ হিচাপে বনাই আছিলোঁ। এতিয়াৰ পৰা আমি ৰাজনীতিৰ ক্ষেত্ৰত প্ৰতিষ্ঠা হ'ব লাগিলে নিশ্চিতভাৱে দলটো শক্তিশালী কৰাৰ প্ৰয়োজনটো আছে আৰু সেইধৰণে এইবাৰ বনাৰ প্ৰস্তুতি চলি আছে। এই কথাখিনি গোটেই কথাখিনি আমাৰ ডেলিগেট মিটিঙত আলোচনা হ'ব। 9 তাৰিখে পুৱা 9টাৰ পৰা আমাৰ 12টালৈকে 11টা 11:30লৈকে আমাৰ ডেলিগেট মিটিং হ'ব, প্ৰায় 2 ঘণ্টা মিটিং আৰু তাৰপিছত অপেন ছেশ্যন আৰম্ভ হ'ব। এদিনীয়া কাৰ্যসূচী যেতিয়া আপুনি বোলে হাগ্ৰামা মজুৰি আহিব তেতিয়া মানে BTC নিৰ্বাচনত BPFৰ লগত মিত্ৰতাটো চূড়ান্ত হৈছে? নিশ্চিতভাৱে আমি কৈছিলোঁৱে যে আলোচনা চলি আছে। আলোচনা পৰ্যায় এতিয়াও আমি আচলতে অপেনলি খেলিম নে মিলামিলিকে চিট মিলামিলিকে খেলিম নে কি, এই গোটেই কথাবিলাক আলোচনা পৰ্বত আছে আৰু মই ভাবোঁ যে হাগ্ৰামা মহিলা ডাঙৰীয়া অহাৰ লগে লগে আপোনালোকে চবেই গম পাইছে এটা পজিটিভ ছিগনেল। নিশ্চিতভাৱে আমাৰ দলৰ মাজত এলায়েন্স হ'ব, কিন্তু কেনেকৈ হ'ব কি হ'ব এটা সময়ত আপোনালোকে অৱগত হ'ব। কিমানখন আসন লাভ কৰিব আমাৰ মিত্ৰতাৰ দলে? মইতো আগতে কৈছোঁ যে আমি 30খন আসন যাতে লৈ কেনে সুস্থিৰ চৰকাৰ বনাব পাৰোঁ আৰু আহি থকা দিনৰ আগন্তুক দেখিছে আপোনালোকে এডভান্টেজ আছাম হৈ গ'ল, যথেষ্ট মানে উদ্যোগী আহিব। আমিও ভাবোঁ যে আমাৰ যদি হাগ্ৰামা মহিলা চিট বনাই কেনে আমি চৰকাৰখন বনাব পাৰোঁ, নিশ্চিতভাৱে BTC ইয়াৰ লাভ ল'ব পাৰে। মানে বিজেপি আৰু UPPৰ কোনো প্ৰত্যাহ্বান নহয়? নহয়, প্ৰত্যাহ্বান নহয়। আপোনালোকে ফিল্ডৰ গোটেই গানটো কথাটো জানে যে JSP আৰু BPF এলায়েন্স হোৱাৰ লগে লগে ইয়াত সমীকৰণ সম্পূৰ্ণ সলনি হৈ যাব। কিছুমান ক্ষেত্ৰত আমি গম পাইছোঁ দিলীপ শইকীয়া বা অন্য নগৰ জাতিটোক মানে অলপ বেয়া মন্তব্য দিয়া আমি দেখিছোঁ বা ভাষণ প্ৰসংগতো দিয়া দেখিছোঁ। নাই, শইকীয়া ডাঙৰীয়া হ'ল বা BJPৰ মূল মতটো হ'ল সনাতনী। তেওঁলোকে সনাতনীসকলক একত্ৰিত কৰি কেনে তেওঁলোকে আচলতে ৰাজনীতি কৰে। কিন্তু আপোনালোকে BTC কথাটো জানে, ইয়াত বিশেষকৈ ভূমি সমস্যাটো আৰু ঠিক তেনেকৈ আমাৰ গাঁও গঠনৰ বিষয়টো আছিল। আমাৰ CM ছাৰে ইতিমধ্যে কৈ দিলে যে BJPৰ দ্বাৰা গাঁও গঠনটো সম্ভৱ নহয় আৰু ইতিমধ্যে আপোনালোকে জানে বাকী সমস্যাবিলাক তেওঁলোকে 10 বছৰ পালে সমাধান কৰিব পৰা নাই। তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ ৰাজনীতি বেলেগ, আমাৰ ৰাজনীতি বেলেগ। কোনে কি কৰে কৈ থাকক, কিন্তু আমি ভাবোঁ যে আমাৰ যিখিনি ৰাইজ আছে আমি সেই ৰাইজখিনিক লৈ কেনে ধুনীয়াকৈ আমি চৰকাৰখন বনাব পাৰোঁ। আহি থকা দিনত আমাৰ ৰাজ্যৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত BPF আৰু আমি একেলগে কাম কৰিম বুলি আমি প্ৰতিশ্ৰুতি। ভাঙনমুখীও হৈছে তেওঁলোকক আকৌ আমি ঘূৰাই অনাৰ চেষ্টা। নিশ্চিত আমি আমাৰ JSP বা অৱৰ পৰিয়ালৰ যিমান লোক আছে মই সকলোৱে কৈছোঁ যে এই সময় আচলতে একত্ৰিত সময় একত্ৰিত হোৱা সময় ভাঙনৰ সময় নহয়। কাৰণ মানে দেখিছে যে বাকীবিলাকে যিবিলাক ৰাজনীতি কৰিলে তাত কেৱল বিভাজন আছে, তাত কিন্তু সমস্যা সমাধান নাই। গতিকে হয়, এই ক্ষেত্ৰতে মই আৰু এটা কথা কৈ থওঁ যে এইবাৰ কিন্তু গোটেই ৰাজনীতিটো আমাৰ কেনেকৈ ডিভিজনটো কৰিব পাৰে, কাৰণ JSPৰ ওপৰতে সম্পূৰ্ণ আশা ভৰসা যে JSP যদি ভাঙি চিঙি চুৰমাৰ কৰি দিব পাৰে, JSP নামৰ চেণ্টিমেণ্টটো খতম কৰি দিব পাৰে, তেতিয়াহ'লে বাকীবিলাক ছাকচেছ হোৱাৰ পৰা সক্ষমতা আছে। কিন্তু আমি চিঞৰলি কৈছোঁ যে এইবাৰ এইটো সম্ভৱ নহয়। আমি থিয় হৈ আছোঁ, আমাৰ হৈ বয়ে যিমান যিসকল আছে সকলোৱে আছে, নিশ্চিতভাৱে এইবাৰ আমি সফল হ'ব পাৰিম। তাৰমানে এইবাৰ প্ৰমোদ বৰুৱাৰ চুটি নাথাকে আৰু? না, আমিতো ভাবোঁ প্ৰমোদ বৰুৱা এইবাৰ কোনো কাৰণে চিভ হ'ব নোৱাৰে, বা তেওঁৰ কথাটো বেলেগ। কিন্তু এইবাৰ হাগ্ৰামা মহিলাই চিভ হ'ব, এইটো কোনো সন্দেহ নাই। যিহেতু আপুনি লোকসভাত ষড়যন্ত্ৰ ভুলেই হ'ল, এইবাৰ পৰিষদীয় নিৰ্বাচনত আপুনি নিৰ্বাচন কৰাৰ কিবা সম্ভাৱনা আছে নেকি? ৰাজনীতিত ষড়যন্ত্ৰৰ এটা পাৰ্ট আছে, গতিকে আমি ভাবোঁ যে সেই ষড়যন্ত্ৰৰ পাৰ্টটো মানে অভাৰকাম কৰি কেনে সেইটো ষড়যন্ত্ৰ বিফল কৰি কিবা আমি জিকিব পাৰিম। গতিকে সেই ধৰণৰ গোটেই পলিচি আমাৰ মাজত আলোচনা হৈছে। আমি ভাবোঁ সেইখিনি কাৰ্যকৰী হ'লে নিশ্চিতভাৱে আমাৰ ওপৰত যিসকলে ষড়যন্ত্ৰ কৰিছে তেওঁলোকেও উচিত শিক্ষা পাব বুলি মই ভাবোঁ। BTC নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিবনে? নাই, এই কথাটো আমাৰ এতিয়াও আমাৰ এই ধৰণৰ কোনো কথা অহা নাই। আমাৰ EM ডাঙৰীয়া আছে, ঠিক তেনেকৈ বাকীসকল প্ৰস্তুতি চলাই আছোঁ। আমাৰ ইলেকশ্যনৰ ওপৰত কোনো সিদ্ধান্ত বা তেনেকুৱা আলোচনাই হোৱা নাই। মানে আপোনালোকৰ লক্ষ্যটো হাগ্ৰামাক চিট বনোৱা? চাওক, আমি হাগ্ৰামাৰ নেতৃত্বত হওক চৰকাৰখন, আৰু নেতৃত্বত হ'লে তেওঁৱে চিভ হ'ব। গতিকে আমি সহযোগী হিচাপে তেওঁক মানে চিট জিকাৰ ক্ষেত্ৰত হওক, ভৱিষ্যতে কাৰ্যপন্থা সমাপনৰ ক্ষেত্ৰত হওক, সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত হওক, কাৰণ আজিৰ দিনত অকল হাগ্ৰামা মহিলাই ক'লে ৰাইজে হয়তো বিশ্বাস নকৰে যে মাটিৰ সমাধান হ'ব। কিন্তু আমি যদি লগত থাকি কওঁ তেতিয়াহ'লে নিশ্চিতভাৱে হ'ব। কাৰণ আমি আমাৰ ৰাইজক আমি এইখিনি পৰিস্থিতি আমি দিব বিচাৰিছোঁ যে আমি অংশ হিচাপে থাকি যে BTC যদি কমচে কম 6-7টা ইয়াত যদি আমাৰো থাকে 18টা ইয়ামৰ ভিতৰত, তেতিয়াহ'লে নিশ্চিত আমাৰ সমস্যাবিলাক সমাধানৰ এটা ৰাস্তা ওলাব, কেবিনেটত আলোচনা হ'ব। আৰু ঠিক তেনেকৈ হাগ্ৰামা মহিলাই যিহেতু আকৌ MLA ইলেকশ্যনে MLA যদি আমাৰ 2-4টা MLA আমি পঠাই দিব পৰা আমাৰ মঞ্চৰ পৰা যাওঁতে মঞ্চৰ পৰা আমাৰ সমস্যা সমাধানত তেওঁলোকে নেতৃত্ব ল'ব পাৰিব।
গতিকে এই ধৰণে পলিচিটো কৰা আছে। আপোনালোকে UPPL ৰ লগত আছিল যিটো GSPৰ পৰা এজন প্ৰতিদ্বন্দ্বিতা কৰিছিল জয়লাভ কৰিছিল GSPৰ আপোনালোক মানে UPPL ৰ লগত সহযোগত চৰকাৰ গঠন কৰিছিল কিন্তু ব্যৰ্থ হৈছে নেকি আপোনালোক? নিশ্চিতভাৱে ব্যৰ্থ হৈছোঁ কাৰণ আমাৰ তাত আচলতে এজনে EM আছিলে তেওঁ তেনেকুৱা ডিচিজন মেকিং কোনো ক্ষমতা নাছিলে গতিকে তেনেকুৱা ক্ষেত্ৰত তেওঁ ৰাজ্যসকলে যিখিনি কৰিব পাৰে কৰিছে বাকী সিদ্ধান্তৰ ক্ষেত্ৰত তেওঁৰ কোনো পাৰ্ট নাই আৰু বিগত এই 4.5 বছৰ যিটো হৈ গ'ল 5 বছৰ হোৱা অৱস্থা তাত আমি যিখিনি দেখিলোঁ যে যিখিনি সমস্যাৰ কাৰণে GSP সৃষ্টি হৈছিল যিখিনি সমস্যাৰ সমাধানৰ কাৰণে আমি ছাপোৰ্ট কৰিছিলোঁ সেইখিনি সমস্যা একো সমাধান হোৱা নাই গতিকে UPPLৰ লগত কোনো আৰু এনেকুৱা ধৰণৰ কি কয় সিদ্ধান্ত বা এনেকুৱা ধৰণৰ কোনো হেৰি হোৱাৰ কোনো সম্ভাৱনা নাই। যিহেতু এইবাৰ বিজেপিয়ে অকলশৰীয়াকৈ নিৰ্বাচন খেলিব BTCত বিজেপিয়ে আঞ্চলিক দলসমূহ ধ্বংস কৰা ষড়যন্ত্ৰ কৰি আছে নেকি? নিশ্চিতভাৱে যে বিজেপি সকলোৱে এটা কথা কয় যে বিজেপি নিজকে শক্তিশালী কৰাৰ স্বাৰ্থত বাকীবিলাক দুৰ্বল কৰাৰ প্ৰয়াসটো তেওঁলোকৰ সদায় থাকে অকল বিজেপি বুলি নহয় এতিয়া কংগ্ৰেছৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে ইয়াৰ আঞ্চলিক দলবিলাক তেওঁলোকে বেছি পাত্তা নিদিয়ে গতিকে এনেকুৱা ডাঙৰ পাৰ্টিবিলাকতো থাকিয়ে গতিকে আমি সৰু সৰু পাৰ্টিবিলাক এই কথাটো নলেজত সদায় ৰাখিব লাগিব যে আমি যাতে বেলেগৰ মানে চিকাৰ হ'ব নালাগে এই ধৰণে আমি নিজৰ কাৰণে যিখিনি প্ৰটেক্ট কৰোঁ সেইখিনি হোৱা দৰকাৰ আছে। বিজেপি UPPL ধুলিছা মই তেওঁলোকৰ কি হয় নাজানো কিন্তু আমি যে 30টা চিট ল'ম এইটো আমি ফাইনেল। ইছ্যু কি হ'ব আপোনালোকৰ? ইছ্যু চাওক আমাৰ ইছ্যুখিনি প্ৰথম হ'ল আমাৰ ৰাজ্যৰ যিখিনি ভূমি হৈছে সেইখিনি সমাধান হ'ব লাগে অসমীয়া ভাষাটো ইয়াত মানে যথেষ্টভাৱে সাংবিধানিক স্বীকৃতি পাব লাগে ঠিক তেনেকৈ আমাৰ যিখিনি আৰ্থিক সমস্যাবিলাক আছে আজি দেখিছে যে পাৰ্টি নহ'লে আপুনি সাধাৰণ মানে কি কয় অৰুণোদয় এখনো নাপায় সাধাৰণ যিখিনি সুবিধা আছে সেইখিনিও নাপায় আৰু যদি আপুনি পাৰ্টিৰ মানুহ হয় আপুনি চাকৰি পৰ্যন্ত পায় যে আমাৰ যিখিনি মানুহ ভিক্টিম হৈছে সেইখিনি মানুহক আমি যাতে তেওঁলোকক এটা ন্যায্যতা দিব পাৰোঁ চাকৰিৰ ক্ষেত্ৰত হওক বিভিন্ন কাম কাজৰ ক্ষেত্ৰত হওক ভূমিকে আদি কৰি যিবিলাক সমস্যা সেইবিলাক সমাধান কৰাৰ ক্ষেত্ৰত হওক এই গোটেই কথাখিনি যাতে আমি সমাধান কৰিব পাৰোঁ। थाखो 5 आरो मेट्रिक आनजाद उथ्रिसार जागोन फरायसाफोरनि थाखाय गोजोनथाव रादाब गोनांथि आरो मोजां खाबुफोरखौ लानानै गुन गोनां सोलोंथाइ होनो नोंथांमोनखौ नेनानै दङ बड'लेण्ड स्टार एकाडेमि क'क्राझारआ 2024 इं मायथाइयाव क'क्राझार थिथागुरि समबाय मावख'नि साखाथियाव गोदानै गायसनजानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव 2025-2026 सोलोंथाइ बोसोरनि गोदानै मुं थिसननाया सोलिगासिनो दङ बड'लेण्ड स्टार एकाडेमियाव 6 थाखोनिफ्राय 9 थाखोसिमनि फरायसाफोरा बर' बिजोङाव आरो 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरा बर' बिजों आरो इंराजि बिजोङाव मुं थिसननो हागोन बेनि थाखाय आरज बिलाइ आरो फान्डलिपि बिलाइगासिनो दङ 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरनि थाखाय आखा-फाखा आरो रोंगौथि गोनां फोरोंगिरिफोरखौ लानानै साइन्स कमार्स एन्ड आर्ट्स मोनथाम स्ट्रिमनि सायाव फरायसाफोरखौ गुन गोनां सोलोंथाइ होनानै बायदि बिथिंजों सोरगिदिं जौगाखांनाय लाबोनो साखाफारा क'क्राझारनि थिथागुरियाव थानाय बड'लेण्ड स्टार एकाडेमिया मुं थिसननोब्ला बाङाइ बेसेनाव मुं थिसननायनि गेजेरजोंनो फरायसाफोरा गाहायाव होनाय माखासे खाबुफोरखौ मोननो हागोन इंराजि सोलोंनायनि खाबु साखोन-सिखोन थाखो खथा बिजाब बाख्रि BPL थाखोनि फरायसा-फरायसुलिफोरनि मुं थिसननायाव 20% मासुल रेहाय होनाय बेजों लोगोसेनो नोंथांमोनहा JEE नीट आनजादनि थाखाय बेसेन नाङै फोरोंथाय मान्थलि मक टेस्ट जिउ राहा दानाय बायदि गियानलु आयदाफोरनि उफ्रा सोलोंफारिफोरनि खाबुफोरखौ मोननो हागोन हौवासा आरो हिनजावसाफोरनि थाखाय मुलाम्फा गोनां मोजां जामुं आरो मोजां थाग्रा खथानि खाबु गोनां हस्टेलनि खाबुफोरखौबो मोननो हागोन बिदिब्ला गोबाव खालामाजासे नोंथाङाबो बड'लेण्ड स्टार एकाडेमियाव थाबैनो मुं थिसननायनि थाखाय सुलाद लादो आबुङै मिथिनो थाखाय जानबुं अनजिमा 6000349997 एबा 7638008149 एबा 6003494371 आव फोनांजाब खालामदो।